হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া মই শুই উঠি গা ধুই আহিছোঁ আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই মই দিনটোনো কেনেকৈ পাৰ কৰোঁ ডেইলি লাইফবোৰতো আপোনালোকে মিনি ব্লগত দেখে লং ব্লগ এটাত মই সেইটো কাৰণে গোটেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এইটো ভিডিঅ'ত মানে মই কেনেকৈ প্ৰডাক্টিভ থাকোঁ এক্সামৰ মাজত মোৰ দিনবোৰ কেনেকৈ যায় মই এক্সামৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰোঁ লগতে ঘৰৰ কামখিনি মই কেনেকৈ গোটেইখিনি কৰি লওঁ আজি ভিডিঅ'টোত মই তাকে দেখাম বুলি ভাবিছোঁ গতিকে শেষলৈকে ভিডিঅ'টো চাই যাম আৰু দিনটো আৰম্ভ হোৱাৰ আগতে আৰু ভ্লগটো আপোনালোকে চোৱাৰ আগতে প্ৰথমতে একাপ চাহ খাই লওঁ যিহেতু ৰাতিপুৱা মই শুই উঠি গা ধুই আহিছোঁ পানী খালোঁ মাত্ৰ মই বনাই আনিছোঁ লেমন টি খাই লওঁ সদায় ৰাতিপুৱা মই চাহ নাখাওঁ কেতিয়াবাহে খাওঁ আৰু কেতিয়াবা লাল চাহ খাওঁ কেতিয়াবা এই লেমন টিটো খাওঁ যদি সময়টো দেৰি হৈ গৈছে আৰু ভাত খোৱালৈ অকণমান সময় আছে তেতিয়া মানে চাহ একাপ খাই লওঁ কাৰণ ভোক লাগেগৈ ডাইৰেক্ট ভাত খোৱালে আৰু চাহ খাই খাই প্লেনিং কৰি থাকোঁ দিনটোৰ আৰু এতিয়া ভাবিছোঁ যে টু ডু লিষ্টখনো বনাই লওঁ মই বহুত আগৰ পৰা টু ডু লিষ্ট বনাওঁ আৰু মাজে মাজে কেতিয়াবা থাকি যায় সদায় নকৰোঁ কিন্তু ভালকৈ প্লেনিং কৰিম ভাবিলে কৰি লওঁ এনেকৈ এতিয়া মানে চাহ খাইতো হ'ল আৰু মই টু ডু লিষ্টটো বনালোঁ দিনটোত কি কি কৰিম কেনেকৈ কৰিম সেইটো প্লেনিং বনালোঁ আৰু এতিয়া মই ভাতটো উঠাই দিলোঁ আৰু দালি ভাজি আছে এতিয়া ভাত উঠালোঁ তাৰ লগত আৰু কিবা এটা বনাই ল'ম তেনেকেই খাম ভাতটো হুইচেল দিয়ালে খোলালে কুকাৰটো মানে অকণমান টাইম আছে সেইকাৰণে বোলো অকণমান লিখি লওঁ দিবলৈ আছে বোলো একেলগে পঢ়িব মোৰ লগত আৰু আপোনালোকে মোৰ ডাইৰেক্ট চাউণ্ডটো শুনি চাগে বেয়া পায় মানে বহুত ইক' হৈ যায় গোটেইকেইটা ৰুমতে বস্তু অকণমান আছে বুলিও মানে গধুৰ বস্তু ইমানো একো নাই সেইকাৰণে মানে বহুত ইক' হয় আৰু মাতটো ভালকৈ নাহে তাৰ মাজতে গাড়ী ৰাস্তাটো কাষতেই যিহেতু মানে ঘৰটো গোটেই মানে পিপিত পাপাত বাৰু সেইবোৰ কথা হৈ থাকিব এতিয়া মই অলপমান পঢ়ি লওঁ বেছি সময় নহয় মই চাগে 15 মিনিট নে আধা ঘণ্টাহে লিখিলোঁ তাৰপিছতে মই গ'লোৱে হুইচেলো দিছিলে আৰু অমলেটটো বনাই পেলাই মই লগে লগে ভাতটো খাই ল'লোঁ আৰু এইটো মোৰ ব্ৰাঞ্চ হয় মানে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজৰটো সেইকাৰণে মই আবেলিকৈ এনেই কিবা এটা পাল মাৰি খাওঁ প্ৰায় মই বুট তিয়াই থওঁ আৰু ৰাতিলৈ ভাত খালোঁ ভাত খোৱাৰ পিছতে মই অকণমান পঢ়িছিলোঁ আৰু চকুকেইটা দেখি গম পাইছে চাগে মোৰ ইমান টোপনি আহিছে মই পঢ়ি থাকোঁতে মানে বিচনাখনৰ মানে টানি আছে মোক গতিকে মই ডিচাইড কৰিছোঁ অকণমান মই শুই দিওঁ শুই উঠি পেলাই আকৌ পঢ়িম বাকীখিনি কণ্টিনিউ কৰিম শুম বুলি কৈছিলোঁ কিন্তু বিচনাত পৰিলেই টোপনি নাইকিয়া হয় অকণমান টাইম ৰেষ্ট ল'লোঁ তাৰপিছত গম পালোঁ যে পানী আহিছে সেইটো কাৰণে গৈ পেলাই মই কাপোৰ ধুবলৈ আছিলে দুটামান সেয়া ধুই ল'লোঁ এতিয়া পঢ়িবলৈ বহিছোঁ পঢ়িবলৈ লৈছিলোঁহে কিন্তু আইচক্ৰীম খাবলৈ মন গ'ল দোকানখন তলতেই মই পটককৈ গৈ আইচক্ৰীম লৈ আনো তাৰপিছত খাই পেলাই পঢ়িম আকাশখন বহুত ধুনীয়া হৈ আছে আৰু আইচক্ৰীম লৈ আহি গ'লোঁ আৰু তাৰপিছতে আইচক্ৰীম খাই মোৰ হ'ল আৰু মই অকণমান পঢ়িলোঁ কিন্তু আইচক্ৰীম খোৱাৰ কাৰণে নে কি কাৰণে নাজানো এনেকুৱা টোপনি ধৰিলে গৈ অলপ শুই ল'লোগৈ হাই ৰাইজ এতিয়া হ'ল 5:30 বাজিলে মই এজনী আইচক্ৰীম খোৱাৰ পিছত মোৰ বহুত টোপনি ধৰিলে কাৰণ তাৰ আগতো মোৰ টোপনি ধৰি আছিলে মই শুৱা নাছিলোঁ জোৰ কৰি ৰখাই আছিলোঁ নিজক তাৰপিছত মই নেপ এটা লৈ ল'লোঁ বেছি টাইম হোৱা নাই মই 45 মিনিটছমান লৈছোঁ আৰু এতিয়া মই যাবলৈ লৈছোঁ বজাৰলৈ বজাৰ মানে একেবাৰে ওচৰতে অকণমান খোজকাঢ়ি গ'লেই পায় শাক পাচলিও নাই পাকঘৰত একো আৰু লাগতিয়াল দুটামান বস্তুও ল'ব লগা আছে একেলগে লৈ আহিমগৈ ব'লক এতিয়া কৈ দিওঁ ডাইট চাইট লৈ ওলাইছোঁ এইটো মানে মই কৈ দিছোঁ আৰু নতুনকৈ কিনিছোঁ মানে তো আজি মই ফাৰ্ষ্ট এইটোৱে গৈছোঁ মানে সদায় মোৰ বজাৰ কৰোঁতে দিগদাৰ হয় তাৰপিছত মই আহি পেলাই মই যিখনত সদায় পাচলি লওঁ সেইখন দোকান পালোঁহি আৰু মই যেতিয়াই পাচলি বজাৰ কৰিবলৈ আহোঁ কি কিনিম বুজিয়ে নাপাওঁ সদায় যিকেইটা পাচলি নি থাকোঁ আকৌ সেইকেইটাকে লৈ ঘূৰি আহোঁ এতিয়া যাম চিল পালে কাৰণ মোৰ খুব ভোক লাগিছে কিবা এটা লৈ লওঁ চাহৰ লগতে খাবলৈ তাত দুটামান বস্তু ল'ব পাহৰিছিলোঁ আকৌ ৰুমৰ ওচৰত আহি লৈছোঁহি ফাইনেলি ৰুম পাইছোঁহি বেগ মানে ইমানেই ভৰ্তিকৈ বস্তু আনিছোঁ নহয় বেগে আজি মোৰ চলাত পাই গৈছে ৰুমত সোমায়ে কাপোৰযোৰ সলাই লগে লগে বেগটোহে আজৰি কৰিছোঁ পাচলিৰ দোকানখনৰ লগতেই ফল মূলো পায় গতিকে মই ফল মূলো দুটামান লৈ আহিছোঁ জাংক ফুড যিহেতু এৰিছোৱেই গতিকে অলপ হেল্ডি খাওঁ প্ৰায় 15 দিন মানে হৈছে এইবোৰ বস্তু এৰিছোঁ 2-এদিন খাইছোঁ বাৰু তাৰ মাজতে ময়দা 10 মিনিট এটা ৰেষ্ট লৈ ল'লোঁ আৰু এতিয়া মই যিহেতু আজি লিষ্ট বনাই থৈছিলোঁ মই এক্সাৰচাইজ কৰিম বুলি আজিৰ পৰা আৰু কৰি থাকোঁতে দেখাই থাকিম আৰু তাৰ লগে লগে আপোনালোকক মোৰ অনলাইন অৰ্ডাৰৰ এক্সাৰচাইজৰ লগত ৰিলেটেড মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ তাৰ কাহিনীটোনো কি হ'ল সেইটো মই ক'ম আৰু এইখন মোৰ নতুন য়োগা মেট মানে ঘৰত এখন আছে সেইখনটো চুমকনে ইউজ কৰে
তো ইয়াতো মোক এখন দৰকাৰ হৈয়ে থাকে, সেইটো কাৰণে এখন লৈ ল'লোঁ। এতিয়া মোৰ অনলাইন অৰ্ডাৰৰ কাহিনীটো শুনক। বস্তুটো আহি পাইছিলে মোৰ ছেকেণ্ড এক্সামৰ দিনা, আৰু ডেলিভাৰী বয়ে ফোন কৰোঁতে মই ইউনিভাৰ্চিটিতে আছিলোঁ, আৰু মই সদায় যিখন দোকানত তেওঁলোকে বস্তুবোৰ থৈ যায় মোৰ ভাগৰ, মই তাতে থৈ দিবলৈ গ'লোঁ। তাৰপিছত OTP বিচৰাটো মই দি দিলোঁ, আৰু সেইদিনা এক্সামৰ পৰা অহাৰ পিছত মোৰ গাটো একদম জ্বৰ, মই শুই থাকিলোঁ। যেতিয়া সন্ধিয়া 7টামান বজাত মনত পৰিছে যে মোৰ আজি পাৰ্চেল আহিছিলে, মই লগে লগে তললৈ গ'লোঁ, য'ত মোৰ সদায় পাৰ্চেল থয় সেইখন দোকানত গ'লোঁ। তাততো নাই বুলি ক'লে, তাৰ বাকী কেইখন দোকান ওচৰৰ যিমান আছে চবতে সুধি চালোঁ ক'তো মোৰ বস্তু নাই। আৰু তাৰপিছত মই বহুতবাৰ সেই নাম্বাৰটোত কণ্টেক্ট কৰিবলৈ চালোঁ, কিন্তু সেইটো আচলতে কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ, ফোন নাযায়, ডেলিভাৰী বয়ৰ পাৰ্চনেল নাম্বাৰ নহয়। লাষ্টত আৰু মই কান্দিবলৈহে বাকী কাকাক যে সন্দেহ কৰিছোঁ, তাৰপিছত মই ফ্লিপকাৰ্ট ছাৰ্ভিচ চেণ্টাৰলৈ কল কৰিলোঁ আৰু ক'লোঁ যে মোৰ ডেলিভাৰী বয়ৰ পাৰ্চনেল নাম্বাৰটো দিয়ক। পিছদিনা দিনটো বহুত লাগি বহুতবাৰ ফোনাফোনি অ'ত ত'ত কৰাৰ পিছত মই যেনে তেনে তেওঁক পালোঁগৈ। যিহেতু মই এড্ৰেছত এটা ডিলাৰৰ নাম লিখি থৈছিলোঁ, সেইটো সিহঁতি ভুলকৈ গৈ পেলাই বেলেগ এটা জেগাৰ সেইটো নামৰে ডিলাৰ এটাত দি থ'লে, আৰু মোৰ বস্তু গৈ তাত পালেগৈ। এতিয়া বস্তুটো ডেলিভাৰী বয়ৰ হাততে আছে। ৰাইজ, মোৰ ৱৰ্কআউট কৰি হৈ গ'ল। মোক দেখিছে চাগে ঘামিছোঁ কেনেকুৱা। এতিয়া ধুনীয়াকৈ গাটো ধুই দিম। কি কৰিলোঁ মই চব ভালকৈ দেখুওৱা নাই, ইমান লাজ লাগে। এতিয়া মই পটককৈ গাটো ধুই আহোঁ, বাকীখিনি আহি দেখাই আছোঁ। হেল্ল', তো গা ধুই আহি গ'লোঁ। এতিয়া মই চাকি জ্বলাই লওঁ। ভিডিঅ'ত নেদেখাওঁ, কাৰণ মই মানে ফোনটোতে গান এটা বজাই, প্ৰাৰ্থনা বা মন্ত্ৰ এটা বজাই, গান নহয়, বজাই পেলাই মই প্ৰাৰ্থনাটো কৰোঁ, আৰু সেইখিনি সময় মানে অকণমান কম্প্ৰমাইজ কৰিবলৈ মই বেয়া পাওঁ। বহুতবাৰ যিহেতু দেখাইছোঁৱেই, সেইটোতো কি চাব আৰু ন। মই লগতে প্ৰাৰ্থনা কৰিম, মানে চাকি আৰু ধূপ জ্বলাম, আৰু লগতে অকণমান মেডিটেশ্যন কৰিম। সেইখিনি কৰিহে আপোনালোকক দেখাম দেই। মই চাকি জ্বলাই ল'লোঁ, অকণমান দেখাই দিছোঁ চাকিও ধুনীয়াকৈ জ্বলিছে। এতিয়া পানী গৰম কৰি দিছোঁ, সেয়া মানে চাহ খাওঁ। ফাইনেলি মই চাহকাপ খাম এতিয়া, আৰু অলপ দেৰি পিছত মোৰ ভাত খাবৰে হ'ব। আৰু এতিয়া চাহকাপ খাই লওঁ। মই কি আনিছিলোঁ গম পাই নাই, চিল্পাৰ পৰা যে এগ পেটিছ এটা আৰু ৰোল এটা। আৰু সেয়া চাহ খোৱাৰ পাছতে মই একদম পঢ়িবলৈ লাগিলোঁ। দিনটো মই যিমানটো এইম কৰিছিলোঁ পঢ়িম বুলি, সঁচাকৈয়ে নাই পৰা। পঢ়াৰ বাদ দি দেখোন মোৰ বাকীবিলাক কাম চব হৈ থাকে, কিন্তু মই পঢ়াটো যিমান কৰিম বুলি ভাবোঁ সিমানটো নহয়গৈ, আৰু সেইটো বস্তুৱে মোক বহুত কষ্ট দিয়ে। কাৰণে এইবাৰ অকণো টাইম ৱেষ্ট নাই কৰা, লৰালৰিকৈ পঢ়িবলৈ থকাকেইটা পঢ়ি লৈছোঁ। তাৰপিছত বোলো ৰাতি দেৰিলৈকে লিখি দিম। আৰু যিমান যি হ'লেও ৰুমত থাকিলে নিজৰ কামখিনি কৰিবই লাগে, সেইবোৰ নকৰাকৈ মই থাকিব নোৱাৰোঁ, খেলি মেলিকৈও থাকিব নোৱাৰোঁ। মোৰ আচলতে প্ৰব্লেম, বাকীবোৰ বেছি কৰিবলৈ যাওঁতে নিজৰ আচল কামটো থাকি যায়, আৰু যেতিয়া কৰিবলৈ সময় হয় তেতিয়া আকৌ মোৰ মনটো নাযায় পঢ়িবলৈ। কেতিয়াবা যে পৃথিৱীৰ চবতকৈ টান কাম পঢ়াটো যেনেই লাগে। অলপ টাইম পঢ়িলোঁ, আৰু এতিয়া মানে ভাতটো বনাই লওঁ বুলি ভাবিছোঁ। এয়া এনেকৈ এইকণতে ৰখাই লওঁ, ভাতটো বনাই আহোঁ, তাৰপিছত আকৌ ষ্টাডি কণ্টিনিউ হৈ যাব। আচলতে মোৰ ভাত আছিলেই ৰাতিপুৱাৰ, মই অকল ভাজিটো বনাইছোঁ, তাৰপিছত খাই ল'লোঁ। আৰু মই পাহৰি থাকিলোঁ যে মই ব্লগিং কৰি আছিলোঁ, সেইকাৰণে আহি পেলাই মই ডাইৰেক্ট পঢ়াৰ পৰাই দেখাইছোঁ। আৰু মোৰ আজি টু ডু লিষ্টত কি কি কমপ্লিট হ'ল সেয়া কৰিছোঁ, আৰু তাত মোৰ মেইন বস্তু দুটাই থাকি গৈছে, তাৰমানে পঢ়াটো। তথাপিও মই হাৰ মানি নিদি অলপমান পঢ়িলোঁ। আজিৰ ভিডিঅ'টো এয়াই আছিলে, কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।